Subscribe the channel and press the bell icon to get notification on new videos. মোৰ মৰমৰ ক্লাছ 7 ষ্টুডেন্টস আজি তোমালোকৰ ইংলিশ টেক্সট বুক খনৰ ফাৰ্স্ট লেসনটো পঢ়াম এই লেসনটোৰ নাম হৈছে হবিজ হবিজৰ সিঙ্গুলাৰ নম্বৰটো হৈছে হবি হবি বা হবিজ দুইটাৰে একে অৰ্থ তাৰ অৰ্থ হৈছে ৰাপ বা ফ্ৰী থাকা টাইমত বা এনে থাকা সময়ত যিটো কাম কৰি মনত আনন্দ পোৱা সেইটো কামকে হবি বুলি কয় বা ৰাপ বুলি কয় বিভিন্ন জনৰ বিভিন্ন ধৰণৰ হবি হ'ব পাৰে কাৰোবাৰ ষ্টাম্প কালেকচন কৰা হবি হ'ব পাৰে কাৰোবাৰ ফুটবল খেলা কাৰোবাৰ পেইন্টিং কৰা কাৰোবাৰ গান গোৱা কিতাপ পঢ়া ফটোগ্ৰাফি কৰা এইবোৰ বিভিন্ন জনৰ বিভিন্ন ধৰণৰ হবি আৰু এইবোৰ কাম ফ্ৰী থাকা সময়ত কৰিলে মনে আনন্দ পায় আৰু মগজু ব্যস্ত হৈ থাকে তো এই লেসনটো আৰম্ভ কৰাৰ আগতে তোমালোকে নিজৰ কিতাপখন হাতত লৈ লবা আৰু পেজ নম্বৰ 9 ওলাবা পেজ নম্বৰ 9ত এই লেসনটো আছে আমি এতিয়া আৰম্ভ কৰাৰ আগতে পিংক কালাৰ বক্সত দেখিছাই নহয় তাতে কিছুমান কথা লিখা আছে এই লেসনটোৰ বিষয়ে কি কথা লিখা আছে আমি এইবোৰ পঢ়িলে এই লেসনটোৰ ভিতৰত থকা কথাখিনি কিছু সংখ্যক গম পাব পাৰো আমি পিংক কালাৰ থকা লেসনটো কি আছে পঢ়ি বুজিবলৈ চেষ্টা কৰো What do you do in your free time? ইয়াতে খুদিছে যে তুমি ফ্ৰী থকা সময়খিনিত কি কৰা If you have a lot of free time, having nothing to do, life will be boring. যদি তোমাৰ অজস্ৰ ফ্ৰী টাইম আছে আৰু এই ফ্ৰী টাইমত তুমি যদি একো নকৰা তোমাৰ জীৱনটো বোৰিং হৈ যাব আমনিদায়ক হৈ যাব A happy person is usually as busy as a bee. Such persons have a hobby. এজন সুখী মানুহ এটা বি দৰে এটা মৌ দৰে সদায় ব্যস্ত হৈ থাকে আৰু এই ব্যস্ততাতে মানুহবোৰ আনন্দ পায় আৰু তাকে তেনেকুৱা ধৰণৰ মানুহে হবি এটা থাকে বুলি কৈছে Look at the pictures below. Working with your friend, write down in the boxes the names of the hobbies shown in the picture. এতিয়া তলত থকা ছবিবোৰ চোৱা ছবিবোৰত দেখিছাই নহয় প্ৰত্যেকজনৰে কিবা না কিবা এটা কামত ব্যস্ত হৈ আছে আৰু সেইবোৰ হ'ল হবি ফ্ৰী টাইমত তেওঁলোকে কিবা কিবি কাম কৰি নিজকে ব্যস্ত কৰি ৰাখিছে সেই কোনে কি কাম কৰিছে সেইবোৰ খালি থকা বক্সত ফিল আপ কৰিব দিছে এইখিনি কৰা হোৱাৰ পিছত এতিয়া আমি মেইন লেসনটো পঢ়ো মেইন লেসনত এতিয়া চৰিত্ৰ আকাৰেৰে বিভিন্ন জনৰ বিভিন্ন হবিৰ বিষয়ে আমি পঢ়িবলৈ পাম তেতিয়াহ'লে আমি আৰম্ভ কৰো কিতাপখন হাতত লৈ লবা আৰু পাৰিলে হেডফোন ব্যৱহাৰ কৰিবা দেই হেডফোন ব্যৱহাৰ কৰিলে তোমালোকে লেসনটোৰ বিষয়ে ভালকৈ বুজিব পাৰিবা আৰু মেডিটেশ্যন কৰিব পৰা ইয়াতে মিউজিক কিছুমান আছে সেইবোৰ শুনি তোমালোকে কনসেন্ট্ৰেশন বাঢ়িব তেনেহলে আমি লেসনটো আৰম্ভ কৰো We all love to occupy ourselves with different activities in our free time. We love to play different types of games. আমি আমাৰ খালি থকা সময়ত বিভিন্ন ধৰণৰ কাম কৰি ব্যস্ত ৰাখিব পাৰো আৰু সেইবোৰে কাম কৰি আমি ভাল পাওঁ যেনেকৈ বিভিন্ন ধৰণৰ খেল ধেমালিৰ মাজত আমি ব্যস্ত হৈ থাকিব পাৰো আমাৰ আজৰি সময়ত সেই গেম বিলাক কেনেকুৱা We love to sing and dance, draw and paint, read books and travel. আমি গান গাব পাৰো নাচিব পাৰো ছবি আঁকিব পাৰো পেইন্ট কৰিব পাৰো কিতাপ পঢ়িব পাৰো বা ভ্ৰমণ কৰিব পাৰো These activities gives us pleasure আৰু এইবোৰ এক্টিভিটি আমাক মনত শান্তনা দিয়ে সন্তুষ্টি দিয়ে As people says all work and no play can make our life dull মানুহে কয় যে আমি যদি কামতে ব্যস্ত হৈ থাকো খেলা ধুলা নকৰো তেতিয়াহলে আমাৰ জীৱনটো আমনিদায়ক হৈ যাব There should be a combination of work and play that makes our life happy জীৱনত কামৰ মাজতো খেলা ধুলা বা হাঁহি ধেমালি কৰিব পৰা ব্যৱস্থা থাকিব লাগে তেতিয়া আমাৰ জীৱনটো সুখী হয় Activities which gives us fun and joy are hobby যিবোৰ কাম বা কৰ্ম কৰি জীৱনটো সুখী কৰিব পাৰি তেনেকুৱা কামবোৰকে হবিজ বুলি কোৱা হয়
এতিয়া আমি নেক্সট পেজত যাম তাতে আৰু বিতংভাৱে পাম হবিছৰ বিষয়ে তো পেজ নম্বৰ 10 ওলাই লোৱা এতিয়া কি আছে প্ৰথম প্যাৰাগ্ৰাফটোত চোৱা there are many kinds of hobbies some are indoor activities and some are outdoor activities বিভিন্ন ধৰণৰ হবিছ আছে কিছুমান হবিছ ইনডোৰ এক্টিভিটিছত পৰে আৰু কিছুমান হবি আউটডোৰ এক্টিভিটিছ পৰে collecting stamps and coins listening to music and reading books are indoor activities indoor activity এটা পঢ়া এক্টিভিটি বিলাক কোনবোৰ স্টাম্প কালেক্ট কৰা বা কইন কালেক্ট কৰা গান শুনা কিতাপ পঢ়া এইবোৰ ইনডোৰ এক্টিভিটিত পৰে ইনডোৰ এক্টিভিটিজ হল ঘৰৰ ভিতৰত খেলিব পৰা বা কৰিব পৰা কাম গাৰ্ডেনিং ট্ৰেভেলিং সুইমিং ট্ৰেকিং ফটোগ্ৰাফি আৰ আউটডোৰ এক্টিভিটিজ ফুলনিত ফুল ৰোৱা ভ্ৰমণ কৰা সুইমিং কৰা পাহাৰ পৰ্বত বগোৱা ফটোগ্ৰাফি কৰা এইবোৰ হল আউটডোৰ এক্টিভিটিজ প্লেইং এণ্ড পেইন্টিং আৰ বোথ ইনডোৰ এণ্ড আউটডোৰ এক্টিভিটিজ প্লেইং খেলা ধূলা কৰা বা ছবি অঁকা এই দুইটা ইনডোৰ এক্টিভিটিছো হ'ব পাৰে আউটডোৰ এক্টিভিটিছো হ'ব পাৰে এতিয়া ইয়াতে তোমালোকে দুটা ফটো দেখিছাই নহয় এটাত নিতা আছে এটাত ইৰফান আছে ঠিক তেনেকৈ বাকি পেজতো বিভিন্ন ধৰণৰ ক্যাৰেক্টাৰ দিয়া আছে সকলোৰে হবিজবোৰ বেলেগ বেলেগ কোনবাই গান গাই ভাল পায় কোনবাই পেইন্টিং কৰি ভাল পায় আহা আমি এতিয়া এই চেপ্টাৰটোত প্যাৰাগ্ৰাফ কেইটা পঢ়িলে গম পাম নিতা কি কৰি ভাল পায় ইৰফানে কি কৰি ভাল পায় তেতিয়ালে আহা চাও here are a few hobbies of some of our classmates তো ইয়াতে কিছুমান ক্লাসমেটছৰ হবিজবোৰ দিয়া আছে I love to sing singing is my hobby I love singing বৰগীত নিতাই কৈছে নিতাই গান গাই ভাল পায় সিংগিং এ তাইৰ হবি আৰু তাই বৰগীত গাই ভাল পায় I also love listening to classical music every morning I practice singing তাই ক্লাসিক্যাল মিউজিক শুনি ভাল পায় আৰু প্ৰত্যেক ৰাতিপুৱাই শুই উঠি তাই গানৰ ৰিহাৰ্সেল কৰে প্ৰেক্টিস কৰে I like to take out my harmonium and play tunes on it it gives me great joy তাই হাৰমনিয়ামটো উলাই লৈ তাতে গান বজায় গান গায় ভাল পায় আৰু এইবোৰ হবিয়ে তাইক আনন্দ দিয়ে গ্ৰেট জয় দিয়ে এইটো নিতাৰ হবি কি গান গোৱা এটা নেক্সট আমি ইৰফানৰ হবি জানো I like to paint painting is my hobby ইৰফানৰ কি কৰি ভাল পায় পেইন্টিং কৰি ভাল পায় আৰু পেইন্টিং এ হৈছে তাৰ এটা হবি I use watercolors in my paintings I always carry my art materials with me while visiting different places ইৰফানে হি কৰা পেইন্টিংত watercolor ব্যৱহাৰ কৰি ভাল পায় আৰু যলৈ গৈ যায় যি নতুন ঠাই হি ভ্ৰমণ কৰে সেই ঠাইলৈ তাৰ ছবি অঁকা সামগ্ৰীখিনি মেটেৰিয়েলখিনি লগতে লৈ ঘূৰি যায় I like to sit and paint landscape when I am lonely and bored I take out my painting box and brush and keep myself busy আৰু যেতিয়া অকলে থাকে আমনি পায় তেতিয়া হি পেইন্টিং বক্সটো উলাই লৈ ব্ৰাছ উলাই ছবি অঁকাত ব্যস্ত হৈ যায় I keep my paintings carefully আৰু হি কৰা অঁকা পেইন্টিংবোৰ খুব সাৱধানে যতনে ৰাখে I have participated in different art competition and won prize আৰু বিভিন্ন ধৰণৰ আৰ্ট কম্পিটিশনত গৈছে আৰু তাতে প্ৰাইজ পাবলৈ সক্ষম হৈছে এইটো আছিল ইৰফানৰ হবি এতিয়া নেক্সট পেজ নম্বৰ 11 উলাই লোৱা তাতে ৰুনাই কি কৰি ভাল পায় ছবি দেখিছাই নহয় এতিয়া প্যাৰাগ্ৰাফত থকাখিনিও আমি পঢ়ি চাওঁ My favorite hobby is gardening At home we have a kitchen garden in our backyard and a flower garden in front of our house ৰুনাই গাৰ্ডেনিং কৰি ভাল পায় আৰু গাৰ্ডেনিং এ হৈছে তাইৰ এটা ফেভাৰিট হবি ৰুনাৰ ঘৰৰ পিছফালে কিচেন গাৰ্ডেন আছে আৰু ঘৰৰ আগফালে ফুলনি বাগিচা এখনো আছে We grow all kinds of vegetables in our garden I also collect a variety of flowers for our garden ৰুনাৰ
কিচেন গাৰ্ডেনৰ কাৰণে তাই বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰে তাতে আৰু বাগিচাখনৰ কাৰণে বিভিন্ন প্ৰজাতিৰ ফুলো তাই কালেক্ট কৰি তাইৰ গাৰ্ডেনত ৰুই I like planting new plants and watering them. Every morning I water them and clean the beds. তাই ফুল ৰুই ভাল পায় আৰু সেইবোৰৰ সদায় ৰাতিপুৱা উঠি সেইবোৰ ফুলত পানী দি ভাল পায় I also look after the garden in our school. It gives me a sense of joy seeing the plants grow. তাই ৰুণাই স্কুলৰ বাগিচাখনো তাই চোৱা চিতা কৰে আৰু বাগিচাত গজি অহা ফুলি উঠা ফুলবোৰ প্লান্টছবোৰ চাই তাই আনন্দ পায় I feel fit and active working in the garden. I am also learning about different types of plants. তাই গাৰ্ডেনত কাম কৰি থাকিলে নিজকে এক্টিভ অনুভৱ কৰে আৰু তাই বিভিন্ন প্ৰজাতিৰ প্লান্টছ বিষয়েও পঢ়ি আছে শিকি আছে তো এইটো আছিল ৰুণাৰ হবি আৰু ৰুণাৰ হবিটো কি আমি সকলোৱে জানিলে গাৰ্ডেনিং এতিয়া শ্যামৰ হবি কি হেতুও জানিও I spend my free time reading is my hobby তো শ্যামৰ হবি কি আছে ৰিডিং আৰু ই যেতিয়াই ফ্ৰী টাইম পায় তেতিয়াই ৰিডিং কৰে I read all kind of books. I enjoy reading story books and biographies of great persons. শ্যামে কি কৈছে শ্যামে বিভিন্ন ধৰণৰ কিতাপ পঢ়ি ভাল পায় আৰু তাৰ মাজতে ষ্টৰী পঢ়ি ভাল পায় বায়োগ্ৰাফি আত্মজীৱনী ডাঙৰ মানুহৰ আত্মজীৱনী পঢ়ি ভাল পায় I also love to read adventure and mystery stories. ইয়াৰ উপৰিও সি ভ্ৰমণৰ কাহিনী পঢ়ি ভাল পায় আৰু ৰহস্যজনক কাহিনীবোৰো পঢ়ি ভাল পায় I can read them over and over again and I enjoy doing so. ই কিতাপবোৰ পঢ়ি ইমানে ভাল পায় যে সি বাৰম্বাৰ পঢ়ি থাকিব বিচাৰে আৰু পঢ়ি থাকিলে সি আনন্দ পায় After reading I also write a review of the story. গল্পটো কিতাপখন পঢ়াৰ শেষত সেই গল্পটো বা সেই কাহিনীটোৰ ওপৰত এটা ই ৰিভিউ লিখে তো আমি ইয়াৰ পৰা গম পালোঁ যে শ্যামৰ হবি হ'ল কিতাপ পঢ়া এতিয়া নেক্সট 12 নম্বৰ পেজত বিৰিয়াঙে পঢ়ি কি হবি তাৰ সেইটো আমি পঢ়ি গম পাম তেতিয়াহ'লে আহা পেজ নম্বৰ 12ত My hobby is collecting stamps. The collecting and study of stamps is called philately. তো বিৰিয়াঙৰ হবি হৈছে ষ্টাম্প কালেকশ্যন আৰু ষ্টাম্প কালেকশ্যন কৰাৰ উপৰিও ষ্টাম্পৰ বিষয়ে পঢ়াটো ফিলেটেলি বুলি কয় আৰু এই ফিলেটেলিটো তাৰ এটা হবি I started collecting stamps when I was in class 1. My uncle who stays in United States used to write letter to us. এই ষ্টাম্প কালেকশ্যন হবিটো তাৰ ক্লাছ 1ৰ পৰা হৈছিল আৰু তাৰ এজন আঙ্কল আমেৰিকাত থাকে ইউনাইটেড ষ্টেটছত থাকে তাৰ পৰা চিঠি লিখি পঠায় আৰু এই চিঠিৰ পৰা ষ্টাম্প কালেকশ্যন কৰিয়ে তাৰ এই হবিটো জাগি উঠিল I used to take out the stamps from the envelopes and stick them in an album. মামাকে বা আঙ্কলে পঠোৱা চিঠিবোৰত লাগি থকা ষ্টাম্পবোৰ এৰাই হি ধুনীয়াকৈ তাৰ এলবামত আঠা লগাই ৰাখে My grandparents, parents and teachers encouraged me to pursue this hobby. এই হবিটো আগবাঢ়ি যাবৰ কাৰণে বিৰিয়াঙক তাৰ ককা আইতাক মাক দেউতাক শিক্ষয়িত্ৰী সকলোৱে এনকাৰেজ কৰিছিল I have a large collection of stamps. I have learned a great deal because of this hobby. আৰু বিৰিয়াঙৰ এনেকৈ আজি কালি ষ্টাম্প কালেকশ্যন কৰোঁতে তাৰ ঢেৰ কালেকশ্যন হৈ গৈছে আৰু এই কালেকশ্যনবোৰৰ কাৰণে ষ্টাম্প কালেকশ্যনৰ কাৰণে সি বহুতো কথা শিকিব পাৰিছে সেই ষ্টাম্পবোৰৰ বিষয়ে I not only collect stamps but also study the stamps. During my free time I read about stamps issued by postal department of different countries. বিৰিয়াঙে ফ্ৰী টাইমত ষ্টাম্প কালেক্ট
কৰাৰ উপৰিও সেই ষ্টাম্পবোৰ কোনে ইস্যু কৰিছিল, কোনটো ডাক বিভাগে, কোনখন দেশৰ ডাক বিভাগে সেইবোৰ ষ্টাম্প ইস্যু কৰিছে, ডাক টিকেটবোৰ, সেইবোৰৰ ওপৰত সি পঢ়া শুনা কৰিছিল। Nowadays, with the advancement of technology, communication system has changed. বৰ্তমানৰ যুগত প্ৰযুক্তিবিদ্যা উন্নত হোৱাৰ ফলত যোগাযোগ ব্যৱস্থাও আগতকৈ সলনি হৈছে। People mostly communicate through email, SMS, MMS, etc., which are faster, but the old postal system is still popular. যিহেতু এতিয়া প্ৰযুক্তিবিদ্যাৰ এডভান্স হৈছে আৰু মানুহবোৰেও আজিকালি যোগাযোগ কৰিবৰ কাৰণে ইমেইল কৰে, SMS কৰে, MMS কৰে আৰু বিভিন্ন ধৰণৰ মাধ্যম ব্যৱহাৰ কৰে, যিবোৰ অতিকৈ ফাষ্ট। কিন্তু ইয়াৰ পিছতো আগৰ সেই চিঠিৰ ব্যৱস্থাটো, ডাকৰ ব্যৱস্থাটো এতিয়া জনপ্ৰিয় বুলি কৈছে। Hobbies are thus activities that are entertaining and relaxing. They are pursued during leisure time for pleasure or relaxation. Hobbies কোনবোৰ? যিবোৰ কামে বা যিবোৰ কাম কৰি এণ্টাৰটেইনমেণ্ট লভিব পাৰি, ৰিলেক্স ফিল কৰিব পাৰি, এইবোৰে হৈছে হবিজ। আৰু এইবোৰ হবিজ কেতিয়া কৰা হয়? যেতিয়া ফ্ৰী টাইম থাকে বা লেজাৰ টাইম থাকে, তেতিয়া হবিজবোৰ পাৰ্চিউ কৰা হয় আৰু এইবোৰে মনত শান্তি দিয়ে। দে কেন বি এডুকেটিভ টু, আৰু এই কিছুমান হবি এডুকেটিভো হ'ব পাৰে, তাৰ পৰা সেই হবিৰ পৰা কিবা শিকিবও পৰা যায়। হবিজ হেল্প আছ টু ইউজ আৱাৰ ফ্ৰী টাইম ফ্ৰুইটফুলি, আৰু হবিজবোৰ যদি ভালকৈ বাছি ল'ব পাৰে আৰু সেইবোৰ যদি হবিজ কাম কৰিব পাৰি, হবিবোৰ, তেতিয়া আমাৰ ফ্ৰী টাইমবোৰ ফ্ৰুটফুল হয়, এনে নাযায়। We can keep ourselves busy and active if we take up a hobby. আমি নিজকে ব্যস্ত কৰি ৰাখিব পাৰোঁ, এক্টিভ কৰিব ৰাখিব পাৰোঁ আমাৰ ফ্ৰী টাইমত, যদিহে আমাৰ এটা হবি থাকে। তো এইখিনি আছিল আজিৰ লেচনটো হবিছৰ ওপৰত। আমি সকলোৱে এতিয়া গম পালোঁ নহয় যে সকলোৰে এটা হবি থাকিব লাগে। হবি হয়তো ছবি অঁকা হ'ব পাৰে, গান গোৱা হ'ব পাৰে, ক্ৰিকেট খেলা হ'ব পাৰে, ফুটবল খেলা হ'ব পাৰে, বিভিন্ন ধৰণৰ হবিজ হ'ব পাৰে। আৰু হবিবোৰে আমাক ফ্ৰী টাইমত ব্যস্ত কৰি ৰখাত সহায় কৰে আৰু মনত শান্তি দিয়ে। তো এইখিনি আছিল আজি হবিজ লেচনটোৰ চামাৰি। আশা কৰিলোঁ তোমালোকে বুজি পালা। যদি এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট কৰিবা। ধন্যবাদ।